Everybody, welcome to my PK vlogs guys in Assamese. So guys, as you know, we are vlog banana. As you know, today, as you know, banabi. As you know, we are going to mama से घर ले जाम. ये कि हम खाना माने इधर खाना, तो मैं खाई लो है वो. माने जाता मैं गाँवते जरूरत ना है, गाँवते जाम. तारा को तो बोला तो कथा तो और ना है. वो भूतने बोला रो पानी दिसी. कि बोली बियान, बन पानी हो, वो हमारे तो हेडेक कोई. नदी बस्ती पानी हुई सी हमारे तो. पानी की मैं हम बस्ती जाना काली बार 2 फुट पानी भरी गया. মানে ভুটানে বলে 4 ঘন্টা আর 5 ঘন্টা মানে টোটাল 6 ঘন্টা আর 5 ঘন্টা পানি এৰি দিছে এৰি দিয়াৰ ফলত আমাৰ যে বানপানী অলপ বাৰ বাঢ়ি দিছে আৰু ভুটান ভাইসকল কথা এটা কওঁ মই হেনটো ভাষাতে কওঁ সাংফুং সিং সিং সুং 10 মিনিট সে পানি চেছে ওসাং বসং দুং বাসুকা সিনতে পলা সিং আরে গাইস মানে কি কব হে হাতে মানে পানি দিব আৰু আমি তো মৰিব লাগব হেজা আৰামত থাকব আমি কষ্ট থাকব লাগে কি কৰিবি আমি ডেম বনাই আছো তো সাইড সুইচ গেট বনাম আমি তো কষ্ট দিম গাইস মানে সুইচ গেট বনাই এনেকুৱা হান সুইচ গেট বনাম আশা কৰিছো ভাৰত চৰকাৰ অসম পৰিষদ লোক এনেকুৱা হান বনাব তাই ডুবি যাব লাগ বুজি আছে ও আমিও ডুবিম তো আমি মৰিম তো দিছে 2-3 ঘন্টা দি কথা তা 6 ঘন্টা কালি দিছে পানি 1 ঘন্টা দিলে আমাৰ 2 ককাল পানী হয় মানে 1 গল পানী হয় সালা তাতে একালগে এৰি ফেলে একালগে দিছি একালগে 4 ঘন্টা এনকে বসি সাহসে বসি সাহসে সাহসে বাসা 5 মিনিট সে পানি সে না 5 ঘন্টা সে পানি সে সাবা পারে গাইস পানি মে বাইরে দেখি একবার ব্লগ গাইস বাইরে কেনে কো পানি ব্যবহার করছি পরন্ত মুরদা বস্তু আইছে পরন্ত বস্তু লই লও কি বস্তু মই কইছো অলটেম রা গাইস মানে কেনে কোন বস্তু আহিছে থুজু আওতে ভাই বুঝলাম না থুজু গাইস মানে একদম হারামি ছাগল আমার তো খুশি এটা আছে দেখি আছো গাইস তো আমার আল্লাহ আৰু কি কবি নেকি নকা কি বেছি নেকি মানে মানটো অলপ মানে হেন লাইব না গাইস 1000 মাত থৈ যাও একদম মামা সে ভাই গলো এই তো মুখ খাইছ এই বলা সৰু সৰু চলি তো মুখ খাইছি কি কৰি চুপ বিলকুল চুপ কৰিবেন গাইস তো নেন সময়ৰ পৰিৱৰ্তন আৰু পৰিৱৰ্তন হ'ব মই না হাও মহাবল নকাও এই গেম তো বলা হাসি মুখ চুপ বলা কথা খেলা ফাংশন হলিছি মানে ফুলতে এইগলা সব বছর চলা বদলো বিয়ে তো মোর তুমি গরাম বাট মোর নম্বর তো মোর কথা দেখো ভিতরে করে মোবাইল লাগা আছে দেখো হরুতে যাক বলা চাল তে মোবাইল সিস্টেম দেখা আছে মোবাইল সব দেখা পাবো কপালখন বেয়া কিটা কপাল উপায় নেই তো ভাত খাব পাইছিল মানে ঈদ বলি মোবাইলৰ এটা চিনি দেখা নাছে গাইস তো মোবাইল কি বস্তু দি সব কম মানে একবার পড়াই নিব কারণ আমাকে শিখতে লাগবে উপায় নেই আমি সব বাড়ি কইনে गजब बेइज्जती है ये नहीं tapi apa no lagi kayak gitu bisa jangan drone ideal pagal lagi মানে এটা কি মানে দিয়ে boleh gorong teknologi আমার hakinya itu alamat masih sama করে alamat ya kau bini ki তো পয়সা খানা অঙ্ক মিলে অঙ্ক সেটা কথা থাকা থাকে বেলা ও রকা দিন আলাপ সেটাই বল মানে কেন কা তো মই কৈছো দেখোন কৈ আছো যদি সাবস্ক্রাইব কৰ লাইক কৰ মানে হে মই নিশ্চয় বলে ক'ব লাগে তবে আৰবাৰে আসবে থাকা মই পেটল কি কৰিবা নিশ্চয় মই পেটল নেকি ই তই কলি বেছি ভাল দেখা হ'ব এই যদি পাৰা যাব সে পাগলা দিৰ পাৰা যাব দিয়া চলি মিছা কোন হাসাই কথা থাকিম দিয়াৰ কথা থাকবি বেৰ মানে আৰু কো পাৰা বেগলা বকলি যেন বকে বক দে তো কবা উঠছে যে ইমান কথা কবা পাৰে কিন্তু এনে অ্যাক্টিং করতে চাবা acting karo asal. Pandai yang TV. Ini kan boleh. Ki Hindi marai, moi marbe. Manu ek ke benga boli mate sala sob kotha baja nahi hai. Dili kotha to beleg sil. Enke Allah manala apon kotha batra ko bola ala. Bachcha ko. Ya na atal. বর্তমান গাইস আই পালো মানে ঋষিৰ খানা সানা খাই মামা সাথে পাই পালো বর্তমান মই ঘৰত আছো ঘৰটো চিনি পাইছে না ভাসিং আগৰ বর্তমান মই ঘৰত আছো এতিয়া বর্তমান মই কলৈ যাম কোকোনা চাও কালি যত আছে 3 বাটা আছে কালি কলৈ যাম আমি কালি আমাৰ যোনটো এন্ড পইণ্ট আছে আমাৰ কিউৰ পশ্চিম কমাৰ আমি তালৈ যাম গাইস কিন্তু এটা কথা তো হল না যদি চেনেলটো ইমানে বেয়া পাও না মোক ৰিপৰ্ট মাৰবে মই বেয়া নাপাও কি বলি স্প্যাম করবে মই বেয়া নাপাও কিন্তু অলপ যদি স্প্যাম রিপোর্ট কোনো কথা সাবস্ক্রাইব করবে লাইক করবে কমেন্ট করবে যাতে গম পাম যদি নাইলে নকৰা মানে মোক রিপোর্ট স্প্যাম কৰিবৰ হনা ইচ্ছা আছে তো কৰি দিবে মই বেয়া নাপাও মোক কাল যে কমেন্ট দিছে মানে হিন্দীত কৈছে যে মই ক্রিঞ্জ হৈছে মানে ভিডিওগিলা হয় নেকি মই ভিডিওগিলা ক্রিঞ্জ হৈছে মানে হলিতে তো নাইলে সামান আগে
হেটাৰ্ছ পাই থাকিম ভাই লাইফত, কিন্তু যোনটো কাম কৰিবি সেইটো কাম কৰি থাক, কোনো আফচোচ নাই। তোমাৰ বস্তু নাথাকিব পাৰে, জগাল সামগ্ৰী নাথাকিব পাৰে, কিন্তু ট্ৰাই কৰি থাক যে মই সেইটো বস্তু কৰিমেই মানে কৰিমেই। যদি কোনোবা কিবা হেটাৰ্ছে কিবা কৰে তেতিয়া তাক পাহৰি যাবা আৰু নতুনকৈ চেষ্টা কৰিবা, বুজি পাইছ? কিন্তু এনেকুৱাকৈ নকৰিবা যে হেড দিলাক মই তোমাক বেয়াকৈ ক'লে তুমি আৰু এইটো বাদ দিবা ডিফেন্সত, নহয় তুমি বাদ দিব নালাগে, তুমি আৰু কৰিবা আৰু তাতকৈ ভালকৈ কৰিবা, বুজি পাইছা? জগাল পাতি নহ'লেও তুমি ভালকৈ কৰিব পাৰি। মোৰতো জগাল নাই, কি হাতে দি বনাই আছোঁ, হাতে মই হাতে দি বনাই আছোঁ, হয়নে নহয়? হাতে বনাই আছোঁ গাইজ, এই হাতে দি বনোৱা বহুত ডিফাৰেঞ্চ নাই, বেছি ডিফাৰেঞ্চ নাই। আছে এইটোৱে হ'ল যে মানে পইচাৰ মিল নাই, মানে গাইজ এইটো মানে কেনা আন কথা জানা নাই যে তই হেড কৰ আমি বেয়া পাওঁ, সেইটো আৰু কথা নহয়, আমি পাহৰি যাব পাৰোঁ। তই হেড কৰিলে আমি কিয় পাৰিম, তই কৰ। এতিয়া হেটাৰ্ছ থাকেই নাই, চবৰে থাকে, ডাঙৰ ইউটিউবাৰগিলাৰো আছে, কেৰিবিনা টিকেটত আছে না, চবৰে আছে, নাথাকাৰ নাই, হেটাৰ্ছ চবৰে আছে, বুজি পাইছ? এই হেটাৰ্ছ না কৰিব কি, সিহঁতে একো কৰি দিব নোৱাৰে, সিহঁতে হেড দি শিকিব বেলেগ আৰু কৰিব নাই, সিহঁতে কিমান হেৰি শিকিব, বুজি পাইছ? আগদিন থাকিব কিন্তু সিহঁতে গম পাব যে এইগিলা হেড কৰি কিমান লাভ, কি লাভ পাওঁ, মানে আমি নেৰোঁ ভাই, আমি নেৰোঁ যিমান কওঁ মই ইউটিউব চেনেল নেৰোঁ ভাই, মই ট্ৰাই কৰিম যে তহঁতক মই ভালকৈ ভিউ দেখাম, ভালকৈ ট্ৰেভেলিং কৰি দেখাম। বৰ্তমান মই এতিয়া কাৰ চামিট কৰি আছোঁ, মোৰ পঢ়া বেছি, মই বাহিৰত যোৱা নাই, মই বাহিৰত বেছি ট্ৰেভেলিং কৰা নাই, মোক মানে লাইফ ষ্টাইলটো দেখাই আছোঁ অসমীয়াত, কিন্তু মই হিন্দী মানুহ চাব বুজি কেনেকৈ পাই মই সেইটোৱে ভাবিছোঁ। সি হিন্দীত দিছে যাতে মই সেইটো আছামিছত বুজি নাপায়, সি হিন্দীত দিছে আৰু হিন্দীত কেনেকৈ বুজি পাব আহি মোক বিয়াৰ আগেৰে চলি ভাবি ভাই, নলবৰীয়া ল'ৰাক খাতিৰ নকৰোঁ, খাতিৰ কৰিব লাগে সি পাচি নাথাকে দিছিল, বুজি পাইছে? কৈ দিবি তাক। আৰু গাইজতে আজিৰ কাৰণে হ'ব দিয়া, কাৰণ বাই বাই, আৰু নেক্সট ভিডিঅ'ত চবকে লগ পাম। হোৱাটছএপ বাই, থেংকছ ফৰ ৱাচিং, বাই বাই।